আয়ান ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাই আজি আৰম্ভ কৰিব ওলাইছোঁ অসমীয়া ব্যাকৰণৰ এটি পাঠ শব্দ বিভক্তি। শব্দ বিভক্তি কাক কয়? প্ৰাতিপদিকৰ পাছত ব্যৱহাৰ কৰা চিনবোৰক বা বিভক্তিবোৰক শব্দ বিভক্তি বুলি কোৱা হয়। এতিয়া প্ৰাতিপদিক কাক কোৱা হয়? প্ৰাতিপদিক হৈছে অক্ৰিয়াবাচক শব্দৰ মূল। যিবিলাক শব্দ অক্ৰিয়াবাচক, ক্ৰিয়া নহয়, তেনেকুৱা ধৰণৰ শব্দৰ মূলক প্ৰাতিপদিক বুলি কোৱা হয়। প্ৰাতিপদিকৰ পাছত ব্যৱহাৰ কৰা বিভক্তিবোৰকেই শব্দ বিভক্তি বুলি কোৱা হয়। শব্দ বিভক্তি 7 প্ৰকাৰ: প্ৰথম বিভক্তি, দ্বিতীয় বিভক্তি, তৃতীয় বিভক্তি, চতুৰ্থী বিভক্তি, পঞ্চমী বিভক্তি, ষষ্ঠী বিভক্তি, সপ্তমী বিভক্তি। এতিয়া প্ৰত্যেকটো বিভক্তিৰ চিনসমূহ আৰু ইয়াৰ ব্যৱহাৰ আলোচনা কৰিম। প্ৰথম বিভক্তিৰ চিন হৈছে এ আৰু হ্ৰস্ব ই। উদাহৰণ হিচাপে লৰাই, অৰ্থাৎ লৰা শব্দটো হৈছে প্ৰাতিপদিক আৰু ইয়াৰ পাছত হ্ৰস্ব ই যোগ হৈছে, অৰ্থাৎ প্ৰথম বিভক্তিৰ চিন হ্ৰস্ব ই আমি ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেকৈ বহুবচনৰ ক্ষেত্ৰত লৰাবোৰে ইয়াতে প্ৰথম বিভক্তিৰ চিন এ ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ একাৰ ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেকৈ দ্বিতীয় বিভক্তিৰ চিন হৈছে ক। একবচনৰ ক্ষেত্ৰত লৰাক আৰু বহুবচনৰ ক্ষেত্ৰত লৰাবোৰক, অৰ্থাৎ দ্বিতীয় বিভক্তিৰ ক চিনটো ইয়াতে ব্যৱহাৰ কৰা হৈছে। আমি লৰা শব্দটো নলৈ পেলাই যদি আমি মানুহ শব্দটো লওঁ, তেতিয়াহ'লে একবচনৰ ক্ষেত্ৰত হ'ব মানুহক আৰু বহুবচনৰ ক্ষেত্ৰত হ'ব মানুহবোৰক। এতিয়া আহিছোঁ তৃতীয় বিভক্তি। তৃতীয় বিভক্তিৰ চিন হৈছে ৰে দি দ্বাৰা। উদাহৰণ হিচাপে লৰাৰে, লৰায়েদি, লৰাৰ দ্বাৰা। বহুবচনৰ ক্ষেত্ৰত লৰাবোৰেৰে, লৰাবোৰেদি, লৰাবোৰৰ দ্বাৰা। চতুৰ্থী বিভক্তিৰ চিন হৈছে ক অক লৈ। উদাহৰণ হিচাপে লৰাক, লৰালৈ। বহুবচনৰ ক্ষেত্ৰত লৰাবোৰক আৰু লৰাবোৰলৈ। ইয়াতে ক আৰু লৈ ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ চতুৰ্থ বিভক্তি যোগ হৈছে। ঠিক তেনেকৈ পঞ্চম বিভক্তিৰ চিন হৈছে পৰা, লৰাৰ পৰা, লৰাবোৰৰ পৰা। ইয়াতে পঞ্চম বিভক্তি পৰা চিনটো ব্যৱহাৰ কৰা হৈছে। কিছুমানে আকৌ শব্দ বিভক্তিত পঞ্চম বিভক্তি নাই বুলি কয় বা ক'ব বিচাৰে। তাৰো নিশ্চয় কাৰণ আছে, সেইবিলাক আমি পিছলৈ আলোচনা কৰিম। এতিয়া আহিছোঁ ষষ্ঠী বিভক্তি। ষষ্ঠী বিভক্তিৰ চিন হৈছে ৰ। উদাহৰণ হিচাপে লৰাৰ একবচনৰ ক্ষেত্ৰত, বহুবচনৰ ক্ষেত্ৰত লৰাবোৰৰ। ঠিক তেনেকৈ সপ্তমী বিভক্তিৰ চিন হৈছে ত। উদাহৰণ হিচাপে লৰাত একবচনৰ ক্ষেত্ৰত আৰু বহুবচনৰ ক্ষেত্ৰত লৰাবোৰত। ছাত্ৰ ছাত্ৰীসকল, মন কৰিবলগীয়া কথা যে একবচন আৰু বহুবচনৰ ক্ষেত্ৰত বিভক্তি একেই চিন ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, এই খণ্ডটিত আমি শব্দ বিভক্তি কাক কয়, শব্দ বিভক্তি কেই প্ৰকাৰ আৰু কি কি আৰু ইয়াৰ চিনসমূহ কি, সেই সম্পৰ্কে কিছু কথা আমি জানিবলৈ সক্ষম হ'লোঁ। শব্দ বিভক্তি আমি নাজানিলে আমি যেতিয়া তৎপুৰুষ সমাস পঢ়িম তেতিয়া আমি বুজিবলৈ অসুবিধা হ'ব। তৎপুৰুষ সমাস ভালকৈ জানিবলৈ হ'লে শব্দ বিভক্তিৰ চিনসমূহ আমি মনত ৰাখিব লাগিব। গতিকে আমি শব্দ বিভক্তিৰ চিনসমূহ মনত ৰাখিম, যাতে আমাৰ তৎপুৰুষ সমাসৰ ক্ষেত্ৰত বুজিবলৈ সুবিধা আৰু সহজ হয়। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শব্দ বিভক্তি কেই প্ৰকাৰ, কি কি, ইয়াৰ চিনসমূহ আৰু ইয়াৰ কেনেকৈ ব্যৱহাৰ কৰা হয় তাক নিশ্চয় ধৰিব পাৰিবা বা বুজিব পাৰিছা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ
কোনটো বিষয়ৰ ওপৰত এনেকুৱা ধৰণৰ পাঠভিত্তিক ভিডিঅ' লাগে তাকো জনাবলৈ নাপাহৰিবা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বেল আইকনটো টিপি দিবা যাতে এনেকুৱা ধৰণৰ শিক্ষামূলক বা পাঠভিত্তিক আলোচনা পাবলৈ নটিফিকেশ্যনসমূহ পাই যোৱা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।